নিদ্রা কোতে জিয়া হোদা জানিয়া দিনক দিনে পৃথিৱীখন অধৰ বৰ ফালে গতি কৰিব ধৰিছে নীতি ৰীতি নতুন ঘটনা প্ৰবাহে চাৰিওফালৰ পৰা গ্ৰাস কৰিব ধৰিছে মন্ত্ৰীবৰ খুৰাবাত্ৰী দিন দুপৰতে শিয়ালবোৰে কেনেকৈ আৰাম কৰিব ধৰিছে আৰু তাৰ স্বভাৱী মন্দিৰৰ সেয়ে নিজকৰ মই একো বুজিব পৰা নাই চাৰিওফালে কেৱল বিপদৰ অৱজলনী দেখি মই একেবাৰে দীৰ্ঘকালকৈ পালন কৰিবই লাগিব মন্ত্ৰী কৰিবই লাগিব মন্ত্ৰী তুমি পলম নকৰিবা যোৱা মন্ত্ৰী যোৱা ভাল মহাৰাজ মহাৰাজৰ ওচৰত সেই ৰাজ্যৰ শিক্ষা মানুহ ৰজা প্ৰতিবাৰ মধ্যযুগৰ ৰজাই মহাৰাজো আমাৰ লগত যাব লাগে নাই কি তোমাৰ তেখেতে নাই নিজ হাতেৰে নাই 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 জল দেৱতা নাই
আশ্চর্য বিখাল জলধারার মাজত ইমান অতিকাই মধ্য মোর কাহারিও দর্শন হোৱা নাই এয়া মধ্য সময় নয়